নকছাৰীত সৰ্বশিক্ষা অভিযান মিছনৰ ঋতুকালীন বিদ্যালয়ৰ শিশু সমাৰোহ সম্পন্ন। ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা পৰিচালিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ এক সুন্দৰ আঁচনি হৈছে ঋতুকালীন অনা আৱাসিক শৈক্ষিক কেন্দ্ৰ। এই শিক্ষা কেন্দ্ৰত বিভিন্ন ঠাইৰ পৰা আহি কাম কৰা শ্ৰমিকসকলৰ ল'ৰা-ছোৱালীবিলাকক শিক্ষা দান কৰা হয়। আজি নকছাৰীৰ BPL ইটাভাটাত তেনে 4খন বিদ্যালয়ৰ অনুষ্ঠিত হৈ থকা শিশু সমাৰোহৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰে। এই বঁটা বিতৰণী সভাত উপস্থিত আছিল BPL ইটাভাটাৰ স্বত্বাধিকাৰ বিপুল শইকীয়া, সৰ্বশিক্ষা অভিযান মিছনৰ যোৰহাট জিলা মান ৰক্ষক বিকাশ বৰকটকী, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, শিক্ষয়িত্ৰী মনোৰমা গগৈ বৰুৱা, অঞ্জুমণি ফুকন, ৰঞ্জুমণি বৰুৱা, পংখীৰাণী হাতী বৰুৱা আৰু অভিভাৱকসকল। প্ৰায় 6 মাহ দিন শিক্ষা দান কৰা হয় এই ছাত্ৰ-ছাত্ৰীসকলক। এই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক শিক্ষাৰ লগতে শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে বিভিন্ন খেলা-ধূলাৰো প্ৰশিক্ষণ দিয়া হয়। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন খেলত পুৰস্কাৰ পোৱাও পৰিলক্ষিত হয়। এই বিষয়ে BPL ইটাভাটাৰ স্বত্বাধিকাৰ বিপুল শইকীয়া আৰু যোৰহাট জিলা সৰ্বশিক্ষা অভিযান মিছনৰ মান ৰক্ষক বিকাশ বৰকটকীয়ে কিছু মন্তব্য আগবঢ়ায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। নাপালে তেওঁলোকৰ চেষ্টাৰ কাৰণে মই তেওঁলোকক অভিভাৱন জনাইছোঁ। আৰু মই ইয়াকে ক'ম যে আমাৰ এই অনুষ্ঠানটো, আমাৰ এই যিটো বিশেষ কেন্দ্ৰৰ যিটো পাঠদান অনুষ্ঠান হয়, তাৰ লগতে এনেকৈ শিশু সমাৰোহৰ লগতে তেওঁলোকৰ শাৰীৰিক, বৌদ্ধিক আৰু মানসিক বিকাশৰ কাৰণে এই খেল ধেমালিসমূহ আয়োজন কৰা হৈছে। আৰু সেইকাৰণে তেওঁলোকক মই অকল পঢ়া শুনাই নহয়, তেওঁলোকৰ খেল ধেমালি কৰিছোঁ, তেওঁলোকৰ আগবাঢ়ি যাবলৈ আশা কৰিছোঁ। আৰু ইয়াতে কৰি মই চৰকাৰৰ দ্বাৰা নিয়োজিত সৰ্বশিক্ষা মিছনৰ আধাৰত ঋতুকালীন যিবোৰ ফেক্টৰীত বনুৱাসকল কাম কৰিবলৈ আহে, এই বনুৱাসকলৰ যিসকল ল'ৰা-ছোৱালী, এই ল'ৰা-ছোৱালীসকলক শিক্ষাৰ মানদণ্ড আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যি এটা উল্লেখনীয় পদক্ষেপ লৈছে, তাৰ অংশ হিচাপে মোৰ BPL ইটাভাটাতো ঋতুকালীন শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ এটা অনুষ্ঠান অনুষ্ঠিত হৈছে। আৰু আজি দুদিনীয়া কাৰ্যসূচী শিশু সমাৰোহ অনুষ্ঠিত হ'ল। কালি খেল ধেমালিৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা। আজি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মুকলি সভাৰ লগতে স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰিত কৰি এই পঢ়াৰ লক্ষ্যটো কেনেকৈ আগবঢ়াই নিব পৰা হয়, এইখিনিকে গুণগত মান আগবঢ়াৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰাৰ 4খন ইটাভাটাৰ স্বত্বাধিকাৰীৰ উপস্থিতিত আৰু ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষকৰ উপস্থিতিত এটা অনুষ্ঠান হৈ গ'ল। এই অনুষ্ঠানটো সুন্দৰভাৱে সাফল্যমণ্ডিত হোৱাৰ বাবে মই আটাইকেইটা ইটাভাটাৰ স্বত্বাধিকাৰ আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।